বোৱাৰী মই ৰুটিখিনি বনাই দিলো আৰু দেই তুমি খাই ল'বা তাৰপিছত সেই কাপোৰখিনি ধুবলৈ গৈছিলা যে ধুলানে নাই ধোৱা সোনকালে ধুই মেলি দিবা আৰু ৰ'দটো আকৌ সোনকালে সোমাই যায় যে ঠাণ্ডা দিন আৰু সেইকাৰণে সোনকালে ধুই মেলি দিবা শুকাই যাব তেতিয়া মা সেই কাপোৰখিনি কি ধুবৰ কাৰণে মই হেৰি ৱাশ্বিং মেচিনটো বিচাৰি পোৱা নাই আকৌ মা ৱাশ্বিং মেচিনটো ক'ত আছে সোনকালে কৈ দিয়কচোন মই তেতিয়া কাপোৰখিনি তিয়াই পিনে ধুবলৈ দি দিব পাৰিম আৰু মেচিনত কি মেচিন বোৱাৰী কি বুলি ক'লা ৱাশ্বিং মেচিন নেকি সেইটো আকৌ কেনেকুৱা মেচিন হয় কি বস্তু হয়নো সেইটো আৰু সেইটোতনো কাপোৰখিনি তুমি কেনেকৈ ধুবা মইচোন চিনিয়ে নাপাওঁ মা পূজাই হেৰি কাপোৰ ধোৱা মেচিনটোৰ কথা কৈছে আকৌ কেলে চহৰত যে মানুহবোৰে কাপোৰ ধুবলৈ এটা মেচিন কিনি নলয় জানো তাতে গোটেই কাপোৰবোৰ ভৰাই দিয়ে আৰু চলাই দিয়ে মেচিনটো চব চাফা হৈ যায় যে সেই মেচিনটোৰ কথা কৈছে আকৌ পিছে পূজা আমাৰ ঘৰত আকৌ সেইবোৰ মেচিন চেচিন নাই নহয় তুমি আৰু হাতে এতিয়া চাৰ্ফ অকণমান লৈ পিনে তেনেকেই ধুব লাগিব কাপোৰখিনি ৰবি কি কৈছা তুমি মই ইমানখিনি কাপোৰ এতিয়া হাতে কেনেকৈ ধুম আকৌ মই নোৱাৰো দেই হাতকেইখনো আজি নেইল পলিচ লগাইছোহে একেবাৰে কাপোৰ ধুই দিলে মানে গোটেই গুচি যাব মই যে নোৱাৰো দেই হাতে ধুবলৈ মেচিন এটা লৈ আহিবা কাপোৰ ধুবলৈ বোৱাৰী তুমি এতিয়া সেই কাপোৰ ধোৱা মেচিনটো আনিব ক'লেনো ক'ৰ পৰা আনোগে সেইটো কিনিবলৈ বহুতখিনি পইচা লাগিব নহয় আমাৰ আকৌ ইমান টকা পইচা নাই নহয় তোমালোকৰ দৰে মেচিনটো লাগে বুলি ক'লে এতিয়া কেনেকৈ আনিম ন আমি চবেই আৰু হাতে কাপোৰ ধোৱা হয় যোৱা তুমিও ধুব পাৰিবা আৰু এতিয়া ইয়াত সেই ৱাশ্বিং মেচিন নে ফেচিং মেচিন এইবোৰ বিচাৰি থাকিলে ক'ত পাবা ন মই ৰুটিখিনি বনাই লওঁ তুমি ধুই থাকাগে যোৱা মই অকণমান লাগি দিম বাৰু কাপোৰখিনি যেনিবা চাৰ্ফত দি তিয়াই ল'লোঁ এতিয়া এইখিনি কিমান দেৰি তিয়াই থ'ব লাগিব সেইটোও নাজানো নহয় কি যে আৰু ঘৰত সদায় ৱাশ্বিং মেচিনত কাপোৰ ধুই থাকোঁ এতিয়া এনেকুৱা হাতেৰে কাপোৰ ধুব লাগিব বুলিনো কোনে জানিছিলে আৰু যে কিমান কি কাম আছে যিবোৰ আগতে কৰা নাই কিন্তু এতিয়া কৰিব লাগিব উপায় নাই গাঁৱলৈ বিয়া হৈ আহিছোঁ যেতিয়া এইবোৰতো কৰিবই লাগিব কিন্তু নাজানোৱেই নহয় কাপোৰ এতিয়া চফাই নহ'ব হাতেৰে মই আজিলৈকে ধুইয়ে পোৱা নাই আকৌ এওঁলোকে যে কেনেকৈ হাতেৰে কাপোৰ ধুৱে ইমান কষ্ট কৰি কি কৰোঁ বাৰু এতিয়া দেৰি হৈ আছে কাপোৰ ধুবলৈ তাতে ৰ'দটোও সোমাই যাব অলপ পিছত বোৱাৰী তুমি আৰু ৰৈ আছা যে কাপোৰখিনি তিয়াই লৈ কেনেকৈ ধুব লাগে সেইটো ভাবি আছা নেকি হ'ব এটা কাম কৰাগে যা মই তাক খাবলৈ দি থৈ আহিছোঁ তুমি গৈ লগতে ৰুটি খাই লোৱাগে মই বাৰু চাহৰ লগতে খালোৱে কাপোৰখিনি ময়ে ধুই দিম তুমি চিন্তা কৰি থাকিব নালাগে যোৱা লাহে লাহে কামবোৰ শিকিবা ইমান খন্দা কৰিব নালাগে আহানো কেইদিন হৈছে যোৱা খাই লোৱাগে মা আপুনি ধুই দিব নেকি সঁচাকে দে আপুনি বৰ ভাল আকৌ তেতিয়াহ'লে আপুনি ধুই দিয়ক মই তাকে আকৌ মই আজিলৈকে হাতেৰে কাপোৰ ধুইয়ে পোৱা নাই ৱাশ্বিং মেচিনতে ধুওঁ আকৌ সদায় মই কাপোৰ ধুব থাকিলে আৰু বেছিভাগটো মায়ে ধুই দিয়ে এতিয়া তাকে আপুনি কাপোৰখিনি হাতেৰে ধুব ক'লে মই কিমান দেৰি তিয়াব লাগে কি কৰিব লাগে একোৱে বুজি পোৱা নাই আপুনি ধুই দিয়ে যদি ধুই দিয়ক মোৰ ভোক লাগিছে চাহ একাপো খাব মন গৈ আছে মই গতিকে খাই লওঁগে দেই হয় নেকি বোৱাৰী হ'ব তুমি ধুব নালাগে যোৱা মই আছো নহয় মই ধুই দিম মই আকৌ ৰুটিখিনি বনাই থকাৰ কাৰণেহে তোমাক পঠিয়াইছিলোঁ এতিয়া বনাই মেলি হৈ গ'ল খায়ো আজৰিয়ে মই তুমি যোৱা লগতে খাই লোৱাগে তাৰ লগত গৈ পিনে আকৌ পিছত অকলে খাবলৈ মন নাযাবহে সেইকাৰণে যোৱা মই ধুই মেলি দিছোঁ বাৰু পটেশ্বৰী বাইদেউ আপুনি বোৱাৰীকো লগত লৈ আহিছে ভালেই কৰিলে দিয়ক আহিলে আহক বহকি মই আকৌ এই কাম বনবোৰ কৰি আছোঁ কাপোৰ অলপমান ধুবলৈ আছিলে সেইখিনিকে ধুই মেলি আৰু মেলি দিছোঁ আৰু নহ'লে আকৌ দেৰি হ'লে মানে ৰ'দটো সোমাই যাব পিছত কাপোৰ চাপোৰ নুশুকাবই আকৌ তেতিয়া কাপোৰ সোপা মেলিবলৈও জেগা এডোখৰ লাগে নহয় সেইকাৰণে সেইখিনি ধুই মেলি আজৰি হৈ লৈছোঁ আৰু ব'লা আপোনালোক ভিতৰতে বহিব মই আহিলোঁ আকৌ তহঁতৰ বোৱাৰীজনী আকৌ চাবলৈ অহা হোৱাই নাছিলে নহয় সময়ে নাপাওঁ তাকে বোলো আজি বোৱাৰীক ক'লো ব'ল ৰাতিপুৱাই গৈ আহোঁগৈ আৰু পিছলৈ আকৌ যাম বুলি কৈ থাকিলে সময়ডালে নাপাম আকৌ কোনোবা আহি ওলাবহি সেইকাৰণে বোৱাৰীকে লৈ আৰু গুচি আহিলোঁ আৰু তহঁতৰ বোৱাৰীজনী চাওঁ বুলি তাতে চহৰৰ পৰা আনিছে বোৱাৰীজনী কেনেকুৱা বা দেখিবলৈ ধুনীয়াজনীয়ে হ'ব যেন লাগিছে এই নহয় পিছে ঘৰত এতিয়া বোৱাৰী আহিলে বোৱাৰী থকা অৱস্থাতে আকৌ তইনো কাপোৰ পৰা ধুই মৰিব কেলে লাগিছে ন বোৱাৰীক কৈ দিয়া হ'লে হয়চোন নে তাই সেই টাউনৰ পৰা অহা বুলি এইবোৰ কাম কৰিবলৈ নাজানেই নহয় আৰু পটেশ্বৰী বাইদেউ তেনেকুৱা একো কথা নহয় নাজানে বুলি সেই নতুনকৈ আহিছে আৰু কেইদিন নহৈছে তাই এইবোৰ কাম বনবোৰ ভালকৈ মানে চিজি লগাবলৈ বুজিয়ে পোৱা নাই আৰু ঘৰখনত অকণমান সময়ো লাগে নহয় হেৰি হ'বলৈ কাৰণে সেইকাৰণে ময়ো একো নাই কোৱা তাই কাপোৰখিনি ধুওঁ বুলি কেনেকৈ কি কৰোঁ ভাবি আছিলে তাকে ময়ো চাহ তাহ বনাই মেলি ৰুটি চুটি বনাই মেলি হ'ল মই ক'লোঁ তাইক মই নিজে খাই লগে যা বুলি
কাপোৰখিনি ময়ে ধুই দিম বুলি কয় মই নিজেই কৰিবলৈ আহিছোঁ বাৰু তেনেকুৱা নহয় বাৰু বোৱাৰীজনী ভালেই পাইছোঁ কাম নহ'লে কি হ'ব পিছে বলক বলক ভিতৰতে বহিব বোৱাৰী তোমাৰ পিছে ভালেই নহয় অঁ মোৰ ভালেই আপোনাৰ ভাল নহয় বোৱাৰী বোৱাৰী এইফালে অকণমান ওলাই আহিবাচোন খাই হ'ল যদি আমাৰ ওচৰৰ মানে পটেশ্বৰী বাইদেউ আহিছে তোমাক চাবলৈ বুলি খাই হ'লে মানে ওলাই আহিবা দেই চাহ তাহ একেবাৰে বনাই লৈ আহিবা হয় নি মা ৰ'ব মোৰ খাই হ'লেই বাৰু বাচনকেইটা ধুবলৈ লৈছিলোঁ মই এইকেইটা পিছতে ধুম তেতিয়াহ'লে চাহকাপ বহাই লওঁ মই গৈ আছোঁ বাৰু আপুনি বহিবলৈ কওকচোন আকৌ তোমালোকৰ গাঁৱত কি ইমান ৰাতিপুৱাতে আলহী আহে নেকি গম পাইছোঁ ওচৰৰ কোনোবা পতিশ্ৰী বাইদেউ নে কি বুলি কৈছে মই এতিয়া কি বুলি ক'ম আৰু হেৰি নহয় আমাৰ তাত যে ইমান ৰাতিপুৱাই কোনো মানুহ কাৰো ঘৰলৈ নাযায় পায় ৰাতিপুৱা ঘৰতে কাম থাকে আকৌ চবেই নিজৰ নিজৰ ঘৰত ব্ৰেকফাষ্ট কৰে আৰু ক'ৰবালৈ যাব হ'লে মানে পিছবেলা সময়তে এনেই ওলাই যায় ওচৰতে যদি ক'ৰবাত যাব লগা থাকে কিন্তু তোমালোকৰ ইয়াত যে মই আচৰিত পাইছোঁ দেই মানুহতো এনেই আহিয়ে থাকে গোটেই দিনটো আৰু এতিয়া এওঁলোকো ইমান ৰাতিপুৱাতে আহিছে যে চাহ খাই উঠিছোহে আকৌ এতিয়া চাহ বনাব লাগিব সঁচাকৈ দেই ইয়াত বহুত বেলেগ পূজা আমাৰ গাঁৱৰ পৰিৱেশটো তেনেকুৱাই আকৌ মানুহ ইটো ইটো আহিয়ে থাকে অকলে আমাৰ ঘৰ বুলি নহয় ন চবৰ ঘৰতে ইটো ইটো মানুহ আহি থাকে গৈ থাকে এতিয়া তুমি এইবোৰ অভ্যাস কৰি ল'ব লাগিব আৰু এতিয়াৰ পৰা এনেকুৱাই হ'ব তোমালোকৰ টাউনত কোনো কাৰো হ'লে নাযায় আকৌ কিন্তু আমাৰ ইয়াত এনেকুৱা নহয় নহয় মানুহ আহিয়ে থাকে খবৰ ল'বলৈ আৰু এতিয়া এওঁলোক সময় নাপায় চাগে দেৰিকৈ আহিবলৈ সেইকাৰণে ৰাতিপুৱাতে আহিছে আকৌ তোমাক চাবলৈ বুলি হ'ব যোৱা যোৱা এতিয়া সোনকালে চাহ বনাই ওলাই যোৱা আৰু নহ'লে ক'ব আমুকৰ বোৱাৰীজনী ইমান দেৰি কৰিছে ওলাই নাহে বুলি ক'ব সেইকাৰণে সেইবোৰ শুনাৰ আগতে তুমি চাহ তাহ লৈ ওলাই যোৱা আৰু ভালকৈ কথা বতৰা পাতিবা এইজনীয়ে মোৰ বোৱাৰীজনী পূজা আৰু পূজা এওঁ যে সেই আমাৰ ঘৰৰ ওচৰৰে হয় পটেশ্বৰী বাইদেউ আকৌ গাঁৱৰ চবেই চিনি পায় তুমিও লাহেকৈ চিনি পাবা এতিয়া নতুনকৈ আহিছা নহয় পটেশ্বৰী বাইদেউ কথা পাতক তেতিয়াহ'লে মই সেই ভিতৰৰ পৰা কাম এটা আছে পুটুককেনে কৰি আহোঁ দেই ইমান সময় আপুনি আমাৰ বোৱাৰীৰ লগতে কথা পাতক আৰু হ'ব হ'ব যা যা তই তোৰ কাম কৰগে মই বোৱাৰীৰ লগতে কথা পাতোঁ আৰু আপা আপোনাৰ ভালনে মা এই মেনকা মাহী বোৱাৰীজনী এইবোৰ কি পিন্ধিছে চহৰৰ পৰা আনিছে গম পাইছোঁ কিন্তু নতুনকৈ বিয়া হৈ আহিছে ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধিব পাৰেচোন এইবোৰনো কি পিন্ধি আছে এনেকৈ যে ভাল নালাগে আৰু দেই ৰচোন ময়ো তাকে ভাবিছোঁ এইজনী আৰু চহৰৰ পৰা আহিছে বুলি আৰু চহৰৰ নিচিনা কাপোৰ পিন্ধি থাকিলে নহ'ব নহয় আমাৰ গাঁৱত এতিয়া এখন ঘৰ বোৱাৰী হ'ল আৰু তোমাৰ নামটো পূজা বুলি কৈছিলা ন ভাল ভাল পিছে হেৰি নহয় বোৱাৰী মই হ'লে একদম কথা খচ কৰি দিম আৰু দেই পেটৰ কথা নাথাকে তোমাকো কওঁ তুমি এতিয়া নতুন বোৱাৰী হৈছা আমাৰ গাঁওখনত এইবোৰ পিন্ধি থাকিলে ভাল নালাগে নহয় ধুনীয়াকৈ মেখেলা চাদৰ এযোৰ পিন্ধি ওলাই আহিব লাগে আকৌ মই তোমাক দেখি যে একদম আচৰিত হ'লোঁ আৰু দেই এইবোৰনো পিন্ধি থাকিব লাগেনে আপা আচলতে মোৰ মেখেলা চাদৰ নাই মানে ঘৰৰ পৰা আনিবলৈ নহ'লেই আৰু এতিয়া মায়ে মোক দিছিলে বাৰু কাপোৰ এযোৰ কিন্তু সেইযোৰ মোৰ পিন্ধিবলৈ ভাল লগা নাই সেইকাৰণে মই নাই পিন্ধা মেখেলা চাদৰ কিনিবলৈ বজাৰলৈ যাম বুলিয়ে আছিলোঁ কিন্তু এওঁলোক যোৱাই নাই আকৌ সেইকাৰণে মই এনেকৈ এইবোৰ কাপোৰে পিন্ধিব লগা হৈছে আপুনি যদি বেয়া পাইছে আৰু তাত মোৰ ক'ব লগা একো নাই হ'ব দিয়ক হেৰি চাহ খাওকচোন মই ভিতৰত কাম আছে কৰি লওঁগৈ তুমিচোন এই মায়ে কথাকে কোৱাৰ কাৰণে বেয়াই পালা তোমাক ভাল কথাহে কৈছে তুমি এতিয়া বোৱাৰী হ'লা আৰু এনেকুৱা কাপোৰবোৰ পিন্ধিলে ভাল নালাগে নহয় তেনেকৈ হ'লেচোন ময়ো তোমাৰ নিচিনাকৈ কাপোৰ পিন্ধি ঘূৰি ফুৰিব পাৰিলোঁ হয় মই আকৌ সেনেকুৱা নহয় ন তোমাৰ নিচিনা মই আকৌ ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধিহে ভাল লাগে আৰু তুমিও যে আৰু অকণমান কথাতে বেয়া পোৱা যেনহে পাইছোঁ আৰু দেই বাইদেউ বোৱাৰীৰ লগত কথা বতৰা পাতিলে হেৰি নহয় কেনেকুৱা পালে পিছে আমাৰ বোৱাৰী তাই আকৌ সেই মেখেলা চাদৰ নাই নহয় ঘৰৰ পৰা কাপোৰ লৈ নানিলে মাও এতিয়া ওচৰত নাই তেনেকৈ কিনিব যাব লাগিছিলে এটা সময়ে নাপাইছোঁ আৰু মই কাপোৰ এযোৰ দিছিলোঁ পিছত তাই আকৌ পচন্দ হোৱা নাই বগা চগা কাপোৰ তাই বোলে পিন্ধিব মন নকৰে সেইকাৰণে তাই এতিয়া নিজে অনা এইবোৰ কাপোৰকে পিন্ধি আছে আৰু আজি সময় পালে মানে মই ইয়াক কৈছোঁ বজাৰলৈ লৈ যাবলৈ দুযোৰমান কাপোৰ কিনি আনি দিবলৈ হেৰি মই পিছে সঁচা কথা কওঁ দেই আৰু জানোৱে তহঁতে মই কিন্তু তোৰ বোৱাৰীক যে অকণমানো ভাল নালাগিলে আৰু কথা পাতি কি হয় আৰু কাপোৰ নাই বুলি আৰু তই যি দিছ সেইযোৰকে পিন্ধি থাকিলেই হ'লচোন কাপোৰ নথকালৈকে এনেকৈ আৰু ভাল লাগে নেকি এতিয়া আৰু বোৱাৰী হ'ল আৰু এনেকৈ এইবোৰ কাপোৰ পিন্ধি থাকিলে ভাল নালাগে নহয় মোৰ বোৱাৰী দেখিছ কেতিয়াবা এনেকুৱা কাপোৰ পিন্ধা মোৰ বোৱাৰীজনী ইমান ভাল মই যিটোকে কওঁ সেইটোকে কয় আৰু এনেকুৱা কাপোৰটো এই দূৰতে আৰু হেৰি কৰিবা কেতিয়াও নিপিন্ধে তোৰ বোৱাৰীজনীহে দেখিছোঁ আৰু কি মুখখন পিন্ধি আছে হ'ব দে আমি গৈ থাকোঁ আৰু বোৱাৰী চালোঁ আৰু চেহেৰা তেহেৰাটো ঠিকেই আছে
কিন্তু তাই কান্দবহে আৰু মোৰ ভাল নালাগিলে পটেশ্বৰী বাইদেউ এনেকে ক'ব নালাগিছিলে কিন্তু মোৰ ঘৰত আহি মোৰ ঘৰৰ বোৱাৰীৰ কথাই বদনাম গাবলৈ আহিছে ভাল নালাগিলে নালাগক নিজৰ বোৱাৰীজনী কিমান ভাল মই জনা আছে কথা ক'বলৈ আহিছে মোৰ বোৱাৰীজনী কিমান ভাল সেইটো মইহে জানো বেলেগে যি কৈ থাকক বেলেগৰ কথা শুনিবলৈ নাই নহয় কথা ক'ব আহে